সো ফ্ৰেণ্ডছ আজি আমি এটা নতুন বস্তু শিকিম তো থাৰ্মেল পেপাৰ হয় যদি এটিএমত প্ৰিণ্ট কৰিলে ওলায় বা এনেকুৱা আৰু য'ত থাৰ্মেল পেপাৰ ইউজ হয় সেইবোৰত ওলায় আজিকালি এইটো লাইটৰ এবিলিটি ইউজ কৰা হৈছে চ' নৰ্মেল পেপাৰ স্ক্ৰেচ কৰিলে একো নুঠে কালাৰ চ' যেতিয়া আমি ইয়াত থাৰ্মেল পেপাৰত আমি স্ক্ৰেচ কৰিম তেতিয়া উঠে চ' লাহেকৈ কৰিলেও নুঠে এক হিট প্ৰডিউচ কৰিব লাগিব চ' ফ্ৰিকশ্যন লাগে ইয়াতে চ' হিট জেনেৰেট হ'ব লাগে তেতিয়া সি উঠে আৰু এইটো নৰ্মেল পেপাৰ আৰু ইয়াতে লাহেকৈ দিম ই ক'লা হৈ নুঠে আৰু ইয়াক ডেভেলপ কৰিছিলে যেতিয়া ইনভেণ্ট কৰিছিলে মই পাহৰি গ'লোঁ 1965ত ইয়াক ইনভেণ্ট কৰিছিলে আৰু 1969লৈ ইয়াক ডেভেলপ কৰোঁতে গৈছে তাৰপিছত 1980ত জাপানে ইয়াক গৈ আৰু ডেভেলপ কৰিলে আৰু ইয়াতে ডাইট এটা থাকে লাইক'ডাই বুলি এটা বস্তু থাকে লিক'ডাই আৰু ইয়াৰ সেই ডাইটোৰ কাৰণে ইয়াক কালাৰ উঠে ইয়াত ব্লেককৈ আৰু আমি ইয়াক ৰেড ইয়েল' ব্লু বহুতো কালাৰ ওলাব পাৰি চ' এইটোৰ ওপৰত ডিপেণ্ড কৰিব যিবোৰ ডাই আমি ইউজ কৰিম সেইবোৰৰ ওপৰত ডিপেণ্ড কৰিব আৰু এটা ভাল এটা এচিভমেণ্ট চাইন্সৰ কিয়নো 1965ৰ পৰা এতিয়ালৈ চলি আছে আৰু মই ফটো দি দিম ইয়াতে চ' আগতে কেনেকৈ ইয়াক ইউজ কৰিছিলে আৰু খুবেই এটা ভাল এচিভমেণ্ট চাইন্সৰ ইমান পুৰণি এটা বস্তু এতিয়াও চলি আছে জিন্দাবাদ লিক'ডাই বগা বগা দেখা পাইছে এইবোৰ ডাই হৈছে যিবোৰত হিট পালে কালাৰ প্ৰডিউচ কৰে আৰু ইয়াৰ ডেভেলপমেণ্ট আৰু হৈ আছে চ' ভিডিঅ'টো যদি ভাল পালে দেন চাই থাকিব নমস্কাৰ চাইনিং অফ